নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মই এডিচনেল কুইক ক্লাছলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আমি ডিসকাস কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ আসামিজ স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 অসমীয়া সাহিত্যৰ প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ অসমীয়া সাহিত্য প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী আছিল যতীন্দ্ৰনাথ দুৱৰা মনত ৰাখিবা তেওঁ কথা কবিতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু তেওঁ আছিল প্ৰথম যিজন ব্যক্তিয়ে প্ৰথম কথা কবিতা অসমত ষ্টাৰ্ট কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 2 কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল 1892 চনত মনত ৰাখিবা ইউ ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথম ভাগলৈকে চাই যাবা আমি শেষৰ অৱস্থাত কিছুমান লং কোৱেশ্চন আনসাৰ ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 3 যতীন্দ্ৰনাথ দুৱৰাক কি কবি হিচাপে জনা যায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে এনে ধৰণৰ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি হিচাপে জনা যায় তেওঁক বনফুলৰ কবি হিচাপেও জনা যায় যেনে কথা কবি হিচাপে জনা যায় এদৰে বনফুলৰ কবি হিচাপেও তেওঁক জনা যায় কোৱেশ্চন নম্বৰ 4 কথা কবিতা বুলিলে কি বুজা পৰৰ ইয়াৰ বৈশিষ্ট্য লিখা ইয়াৰ উত্তৰ হ'ব এনে ধৰণৰ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয় মনত ৰাখিবা কথা কবিতাৰ দুটা বৈশিষ্ট্য হৈছে এনে ধৰণৰ এক হৈছে কথা কবিতা ৰূপকৰ সমাবেশ থাকে আৰু দুই নম্বৰ হৈছে কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থল ভাৱ থাকে মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 5 কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ইয়াৰ মাজত পাৰ্থক্যটা হ'ল এনে ধৰণৰ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হৈছিল যিবোৰ পুৰণি কবিতা আছিল তাত কিছুমান পৰম্পৰাগত ছন্দৰ ব্যৱহাৰ কৰা হৈছিল তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দন প্ৰয়োভৰ ঘটে এক কথাত কবিতাৰ ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য এক দিশৰ পৰা চাবলৈ গ'লে কবিতাত ছন্দ ব্যৱহাৰ কৰাটো এক দৰকাৰী বস্তু বা অপৰিহাৰ্য কিন্তু কথা কবিতাৰ ছন্দৰ বান্ধনত বন্ধী নহয় কিন্তু যি কথা কবিতা হয় সেই কবিতাবিধ তোমাৰ ছন্দৰ বান্ধনত বন্দী নহয় ই মুক্তভাৱে কথা কোৱাৰ ভংগীৰ ৰচিত কবিত্বময়ী সাহিত্য মনত ৰাখিবা ইয়ে হৈছে ইয়াৰ মাজত থকা পাৰ্থক্য নেক্সট কোৱেশ্চন নম্বৰ 6 উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা কাৰেক্ট আনসাৰ হৈছে এনে ধৰণৰ উমৰ খায়াম হ'ল ফাৰ্চীৰ সুফি কবি মনত ৰাখিবা তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হৈছে ৰুবায়ত নেক্সট কোৱেশ্চন নম্বৰ 7 মগনিয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে ইয়াৰ উত্তৰ হৈছে এনে ধৰণৰ এইবোৰ লং কোৱেশ্চন আনসাৰ মগনিয়াজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে কবি মগনিয়াজনৰ দৰে নিস্বাৰ্থ আছিল কিন্তু তেওঁৰ অন্তৰত দয়া স্নেহ ভৰপূৰ আছিল মগনিয়াজনে কিবা এটা বিচাৰোতে কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশো কৰিছিল এই সহানুভূতিখিনি মগনিয়াজনৰ বাবে কাৰণে আছিল এক উৎকৃষ্ট দান কবিৰ এনে ধৰণৰ আচৰণৰ বাবে মগনিয়াজনে এটা কথা নিশ্চিতভাৱে গম পাইছিল যে কবি অন্তৰৰ পৰা সম্পূৰ্ণৰূপে মানৱ দৰদী আৰু মানুহৰ প্ৰতি অন্তখোলা ব্যক্তি আছিল নেক্সট কোৱেশ্চন নম্বৰ 8 ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই উক্তি ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে এনে ধৰণৰ উক্ত কথাখিনি কবিয়ে মগনিয়াজনক কৈছিল এদিন কবি বাটেৰে গৈ থাকোতে এজন মগনিয়াক লগ পাইছিল হাড় ছাল ওলোৱা মগনিয়াজনৰ হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল কিন্তু কবিয়ে মগনিয়াজনৰ দৰে নিস্বাৰ্থ আছিল মগনিয়াজনৰ দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিব সম্পদ নাছিল মানে তেওঁৰ ওচৰত কোনো ধৰণৰ টকা পইচাও নাছিল কিন্তু কবিৰ অন্তৰত দয়া আৰু আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল মগনিয়াজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰি আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশো কৰিছিল যদিও কবি একো দিব পৰা নাছিল কিন্তু মগনিয়াজনক সেই কথা ব্যক্ত কৰিছিল আৰু সেই দিব নোৱাৰাৰ বাবে তেওঁ দুখো ব্যক্ত কৰিছিল এইবোৰ একদম লং কোৱেশ্চন আনসাৰ যিবোৰ 4 আৰু 5 নম্বৰ অহা সম্ভাৱনা থাকে কোৱেশ্চন নম্বৰ 1 মগনিয়াৰ শীৰ্ষক কথা কবিতাৰ সাৰাংশ লিখা ইয়াৰ সাৰাংশ হ'ব এনে ধৰণৰ অসমীয়া সাহিত্য প্ৰথম কথা কবিতা জনক যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতাটোত ৰুছু সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বিগাৰ নামৰ কথাৰ কবিতাটোৰ সাদৃশ্য দেখা পোৱা যায় বা আছে কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে কবিয়ে মগনিয়াজনক বাটত লগ পাইছিল দৰিদ্ৰতাই কোঙা কৰা মগনিয়াজনক সহায় কৰিবলৈ দুহাত দিছিল কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত সেই অৱস্থাত কোনো পাৰ্থিব বস্তু নাছিল যাৰ বাবে মগনিয়াজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে কবিৰ আন্তৰিকতা দয়া আৰু স্নেহৰ ভৰপূৰ কৰি মগনিয়াজনৰ আবেগিক হৈ পৰিল মগনিয়াজনে কবিক
এই মানৱীয় অনুভূতিখিনিৰ বাবে মহান দান বুলি গণ্য কৰি আৰু কবিক ধন্যবাদহে জ্ঞাপন কৰিছিল যদিও কবিয়ে একো দিব পৰা নাছিল কিন্তু কবিয়ে কৰা এনে কিছুমান অনুভূতি আৰু এনে কিছুমান তেওঁ আচৰণৰ বাবে এই ভিখাৰী ব্যক্তিজনে কবিক ধন্যবাদহে জ্ঞাপন কৰিছিল কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ত গভীৰ মানৱীয়তা অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে এই কবিজন যে গভীৰ অন্তৰৰ মানুহ আছিল আৰু তেওঁ আন্তৰিকতা যে বহল দিশৰ আছিল এই কথা ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় কোৱেশ্চন নম্বৰ 2 মগনিয়াৰ পাঠটোৰ কথা কবিতাৰ কি লক্ষণ প্ৰতিস্ফুট হৈছে ইয়া কাৰেক্ট আনসাৰ হ'ব এনে ধৰণৰ মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা কবিতা সাধাৰণতে কথা কবিতাবোৰ বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায় মগনিয়াৰ কবিতাটোত ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজত শোষিত আৰু অৱহেলিত লোকসকলক মৰ্মবেদনা আৰু সেই সকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে কথা কবিতাটোবোৰত এটি মাত্ৰ কেন্দ্ৰস্থল ভাৱ থাকে সমাজত শোষিত আৰু অৱহেলিতৰ এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলিত হৈছে কথা কবিতাৰ চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত মগনিয়াৰ কবিতাটোত মগনিয়াজনৰ আৱয়িক বৰ্ণনাটোৰ চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে কবিতাটোত পঢ়ি যাওঁতে চকুৰ সন্মুখতে এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাহি উঠা যেন লাগে কোৱেশ্চন নম্বৰ 3 কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ইয়াৰ এনসাৰটো মানে ধৰণৰ অসমীয়া সাহিত্য জগতৰ বনফুলৰ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাৰ অসমীয়া কাব্য সাহিত্যৰ ভালে কিখন অৰিহণা আগবঢ়াইছে তেওঁ বনফুলৰ কবি হিচাপে জনা যায় তেওঁ কবিতা পুথি কেইখন হ'ল উমৰ তীৰ্থ আপোন হুৰ আৰু মৰমৰ হুৰ মন ৰাখিবা এইকেইটা এক্সামত আহিব পাৰে এটা প্ৰতিটো পইণ্ট ইম্পৰ্টেণ্ট ভালকৈ চাবা বনফুলৰ নামৰ কাব্য পুথিৰ বাবে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই বঁটা লাভ কৰা তেওঁই প্ৰথম অসমীয়া আছিল ফাৰ্চী সুফি কবি উমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়া ভাঙনিলৈ ভাঙনি কৰি দুৱৰাই উমৰ তীৰ্থ পুথিখন ৰচনা কৰে মন ৰাখিবা ৰুচুৰ সাহিত্যিক আইভান টুৰ্গেনিভৰ পয়েমছ ইন প্ৰোজ আৰু অলিভ চাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা কবিতা ৰচনা কৰিছিল অসমীয়াৰ ভাষাৰ পোনপ্ৰথম কথা কবিতাৰ ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰা কথা কবিতাৰ পুথিখনৰ নাম আছিল কথা কবিতা কোৱেশ্চন নম্বৰ 4 মগনিয়াৰ পাঠটিৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাৰে লিখা ইয়াৰ আনসাৰ এনে ধৰণৰ মগনিয়াৰ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাৰ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে কবিতাটোৰ মূল ব্যক্তিত্ব হৈছে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা ইয়াত মগনিয়াজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে দৈনন্দিন জীৱনত ধাৰণত মৌলিক প্ৰয়োজনখিনিৰ পৰা তেওঁলোক বঞ্চিত মগনিয়াজনক দেখা পাই কবিৰ নিজৰ স্বৰূপটো উপলব্ধি কৰিছে যাৰ বাবে তেওঁ মগনিয়াজনৰ হাতখন সাবতি ধৰি অকণমান সহানুভূতি প্ৰকাশ বা প্ৰদৰ্শন কৰিছে ইফালে মগনিয়াজনো কবিৰ এই কৰ্মত আচৰিত হৈছে কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতাৰে দেখুওৱা নাছিল যিসকল ধনী ব্যক্তি তেওঁলোকে কেতিয়াও দুখীয়াৰ প্ৰতি আন্তৰিকতা আৰু সহায় হাত আগনবঢ়ায় সেইখিনিৰ বাবে তেওঁক কবিৰ কৃতজ্ঞতাহে জনাইছে আৰু খুব কম ব্যক্তিহে হ'ব যি ধনী তেওঁ যি দুখীয়াৰ প্ৰতি সহানুভূতি আৰু মানৱ দৰদী হ'ব এনে ক্ষেত্ৰত আমি ৰতন টাটাৰ নাম উল্লেখ কৰিব পাৰোঁ যি মানৱ দৰদী কোৱেশ্চন নম্বৰ 5 মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাৰে লিখা ইয়াৰ এনসাৰ হ'ব এনেধৰণৰ কবিয়ে বাটত এদিন এজন মগনিয়াক লগ পাইছিল দৰিদ্ৰতা কোঙা কৰা মগনিয়াজনৰ সহায় কৰিব বিচাৰিছিল দুহাত আগবঢ়াই দিছিল কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল কবিয়ে মগনিয়াজনৰ দুয়োখন হাত সাবতি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈহে অনুৰোধ জনাইছিল কবিৰ আন্তৰিকতা দয়া আৰু নিস্বাৰ্থ অনুভৱ কৰি মগনিয়াজনৰ আৱেগিক হৈ পৰিল মগনিয়াজনৰ কবিৰ এই মানৱীয়তা অনুভূতিখিনিৰ বাবে মহান দান বুলি গণ্য কৰি কবিক অৱশেষত ধন্যবাদহে জ্ঞাপন কৰি থৈ গৈছিল তোমালোকে যদি ভিডিঅ' চাই ভাল লাগে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত